দক্ষিণ শালমৰা সমষ্টিৰ পদ্মেৰ আলগা পাৰঘাটত অঘটন কেইবাগৰাকী যাত্ৰীসহ পানীত পৰিল দুখনকৈ বাইক বৃহত্তৰ জৰুৱা বন্দীহানা অঞ্চলৰ একমাত্ৰ ব্যস্ত পথ বন্দীহানা মাজেৰচৰৰ গড়কাপ্তানী পথৰ পদ্মেৰ আলগা পাৰঘাটত পুনৰ ঘটিল অঘটন কেইবাগৰাকী যাত্ৰীসহ দুখনকৈ বাইক পানীত পৰিল এই পথত থকা নৈখনত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত ৰক্ষা কৰি আহিছে ৰাইজে বিগত 2 বছৰ ধৰি এই পথত নিৰ্মাণ হৈ থকা পকী দলংখনৰ কামৰ গতি লেহেমীয়া হোৱাত ৰাইজৰ দুৰ্ভোগ ৰাইজৰ দাবীৰ ভিত্তিত কামৰ দায়িত্বত থকা ঠিকাদাৰে যাত্ৰী পাৰাপাৰ কৰাৰ বাবে এখন টুলুঙা নাৱৰ ব্যৱস্থা কৰিছে যদিও নাওখন সৰু হোৱাত যাত্ৰীৰ বিলৈ আঁতৰা নাই কেইদিনমান পূৰ্বেও দুখন বাইক এই স্থানতে পানীত পৰিছিল আজিও আন দুখন বাইক মাছ নদীত নাৱৰ পৰা বাগৰি পৰাত হোৱা দোৱা লাগে পিছে ৰাইজে পানীৰ পৰা বাইক দুখন পাৰলৈ তুলিবলৈ সক্ষম হয় যদিও বাইক দুখনৰ বহু ক্ষয়ক্ষতি হয় অতি সোনকালে দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে মোহাম্মদ আলী হোসেন ঘর কোট 11 নম্বর কি হয়েছে এই পারঘাটত কি হয়েছে আমি জোরুয়া গেছিলাম জোরুয়া যাওয়ার পরে এই লোক তুলছি নাওটা অলবরে গাড়ি তুলে ফেলাইছি তারপর ওই দিক থেকে উপর উঠে একদম নিষ্ফিলে 2টা গাড়ি উপরে গেলাম একবারে পানিত পড়েছিল নাকি একদম পানিতে কেনকে উঠালে 4-5 জন উঠে এখানে তুলি ফেলে তুলছে এটা কোন তো পারঘাট একটু জোরুয়া চরে কি কয় পদ্মা রাখলা এই ব্রিজ টু যে বানাই আমার গাড়ির কেনেকুৱা ক্ষতি হল পুরা ক্ষতি হয়েছে আনুমানিক কিমান টাকার বস্তু গল হবো মানে 10,000 টাকা লাগবে এতিয়া ঠিক হয়েছে না নাই না এটা ঠিক হয় না এতিয়া এই খেয়াঘাট সম্পর্কে আপনি পারঘাট সম্পর্কে সরকার বা ঠিকাদার ইয়াত কামৰ দায়িত্বত আছে তা কি কব গাড়ি কান ক্ষতি করে দিবা লাগবে রাইজে খুব ফেরজন হতেছে ব্রিজটার জন্য আর আমার গাড়ি খরচ মেলাটা হয়েছে তেনেহ'লে 2টা গাড়ী পৰিছিল আৰু বেলেগ গাড়ীৱালাৰ নাম কি জানেনে সালাম আব্দুল সালামৰ ঠিক আছে বিলাসীপাৰাৰ পৰা হাছান আলী ৰিপৰ্ট ডিএম নিউজ